মোৰ বিয়া জোৰ কৰি এজনী গাঁৱলীয়া ছোৱালীৰ লগত পাতি দিয়ে আইতাই। বিয়া পাতি তাইক মই মোৰ লগত চহৰলৈ লৈ আনো। মই বৰ খঙত তাইক সদায় সৰু সুৰা কথাতে খুট উলিয়াই গালি খপনি পাৰিছিলোঁ। তাইৰ লগত মই শাৰীৰিক সম্পৰ্ক কৰাটো দূৰৰে কথা, মই তাইক মোৰ বিচনাত শুবলৈও দিয়া নাছিলোঁ। এদিন মই শুই উঠা বহুত দেৰি হৈছিল। মোৰ অফিচলৈ যাবলৈ দেৰি হয় বুলি মোক হাতেৰে স্পৰ্শ কৰি তাই জোকাৰি দি জগাইছিল। তাই মোক চোৱাৰ বাবে খঙত গালি ইমানেই পাৰিলোঁ যে মই শুই উঠি তাইক ক'তো দেখা নাছিলোঁ। গোটেইখনতে চাই চলাথ কৰোঁ। অৱশেষত বিচাৰি থাকোঁতে ঘৰৰ ৰুম এটাত যি দেখিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো এটা মজাদাৰ ৰোমান্টিক কাহিনী। কাহিনীৰ গভীৰতালৈ সোমাই গৈ থাকক আৰু কাহিনীৰ মজা লওক। মোৰ দেউতা চহৰৰ ধনী মানুহবোৰৰ তালিকাত এজন লেখত ল'ব লগা মানুহ, কিন্তু তেওঁলোকৰ বাবে মই এটা আৱৰ্জনা। মা দেউতা দুয়োজনেই মোৰ যেতিয়া 6 বছৰ আছিল ডিভোৰ্চ দি দুয়ো পৃথকে থাকিবলৈ লয়। দুয়োজনে মনে বিচৰা জীৱনসংগী বিচাৰি আকৌ বিয়া কৰায়। মোৰ কথা ভাবিবৰ সময় নাই সিহঁতৰ ওচৰত। দেউতাই মাহৰ মূৰত মোৰ বাবে টকা অলপ পঠিয়ায়। মই আইতাৰ লগতেই থাকি ডাঙৰ হৈছোঁ। চহৰৰ মাজভাগতে আমাৰ ঘৰ। আইতা মোৰ বাবে ভগৱান স্বৰূপ। মই বহুত সন্মান আৰু ভয় কৰোঁ আইতাক। মোৰ নাম ৰক্তিম দুৱৰা। মোক এদিন আইতাই বৰ জোৰেৰে লগ ধৰি আইতাৰ গাঁৱত থকা প্ৰিয় বান্ধৱীজনীৰ ঘৰলৈ লৈ যায়। আইতাৰ বান্ধৱীৰ এজনী নাতিনী আছিল। নাজানো তাই কি কথাই আইতাৰ মন মোহিলে। তাতেই মোৰ লগত তাইৰ বিয়া পাতি দিয়ে। মই ধৰিবই নোৱাৰিলোঁ মোৰ লগত এইবোৰ কি ঘটি আছে। আইতাক যিহেতু বহুত ভয় কৰোঁ, তেওঁৰ সিদ্ধান্তত মাত মতাৰ সাহস মোৰ নাছিল। গতিকে বিয়া পাতি তাইক মোৰ লগতে চহৰলৈ লৈ আনো। আইতাই ক'লে, মই কেইদিনমানৰ পিছত গৈ আছোঁ। মোৰ আৰু এটা কাম আছে, তোমালোক যোৱাগৈ। মই মনতে ভালেই পালোঁ আইতা এতিয়া নাহে বুলি গম পায়। কাৰণ মই চহৰৰ এজনী ছোৱালী বিয়া পাতিম বুলি ভাল পাই আছিলোঁ, যিজনী ছোৱালীয়ে চহৰৰ সকলো হাল জাল বুজি পায়। মই এই ভাবি মনতে ভাল পাইছিলোঁ যে গাঁৱলীয়া এইজনীক আইতা যিহেতু এতিয়া নাহেই, মনৰ হেঁপাহেৰে কষ্ট দিম আৰু তাই বাধ্য হৈ মোক এৰি গাঁৱলৈ গুচি যাব। মনতে ভাবি আছিলোঁ কিমান যে ছোৱালীৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলোঁ। কিন্তু আইতাই মই বিচাৰি থকা কইনাজনীৰ সপোন ভাঙি চুৰমাৰ কৰি দিলে। তাইক মোৰ বিচনাৰ কাষ চাপিবলৈও দিয়া নাছিলোঁ। তাই মানে মোৰ গাঁৱলীয়া কইনা, নাম কবিতা। তাই সদায় মোৰ বিচনাৰ ওচৰতে মজিয়াত পাতি এটা পাৰি শুইছিল। পিছদিনা অফিচ বন্ধ আছিল। অফিচ বন্ধ থাকিলে মই সদায় দেৰিলৈকে শুওঁ। সেইদিনাও প্ৰায় 10 মান বজালৈকে শুই আছিলোঁ। সাৰ পাই দাঁত ব্ৰাছ কৰিবলৈ বাথৰুমলৈ যাওঁ। একেবাৰে গা ধুই ওলাই আহোঁ। আহি দেখোঁ মই পিন্ধিম বুলি ভাবি থকা পাতলা নীলা চাৰ্টটো তাই প্ৰেছ কৰি ৰেডি কৰি থৈছে মই পিন্ধিবৰ বাবে। মই আচৰিত হ'লোঁ, মোৰ মনৰ কথা তাই কেনেকৈ জানিলে। প্ৰতিদিনেই তাই মোৰ প্ৰয়োজনীয় বস্তুবোৰ মোৰ পচন্দমতেই ৰেডি কৰি ৰাখে। মই কেতিয়াবা আচৰিত হৈ যাওঁ, তাই কেনেকৈ গম পায় মোৰ কেতিয়া কি প্ৰয়োজন হয়। তাই অহা আজি 40 দিন হ'ল। তাইক মই আজিলৈকে এষাৰ ভালদৰে মাত দি পোৱা নাই। সদায়ে কিবা এটা অজুহাত উলিয়াই নানান কথাৰে তাইক তিৰস্কাৰ কৰোঁ। তথাপি তাই কোনো প্ৰতিবাদ নকৰে। এগৰাকী ভাল পত্নীৰ থাকিব লগা সকলো গুণ তাইৰ গাত আছে। তথাপি মই তাইক গাঁৱলীয়া হোৱাৰ বাবে গ্ৰহণ কৰিব পৰা নাই। কবিতা দেখিবলৈ ধুনীয়া যদিও কিয় জানো মোৰ তাইৰ প্ৰতি কোনো ফিলিংছ নাই। ইফালে চহৰত মই ভাল পোৱা মোৰ প্ৰেয়সীজনীৰ প্ৰয়োজন পূৰেই নহয়। সদায়ে শ্বপিং, পাৰ্টি এইবোৰত পইচা দি মই বৰ বিৰক্ত হৈ পৰিছোঁ তাইৰ বজৰুৱা জীৱনশৈলী দেখি। অফিচৰ পৰা ঘৰ আহি পাই কবিতাৰ শান্ত সৌম্য মুখখন দেখি মই অকণমান শান্তি অনুভৱ কৰিব ধৰিলোঁ লাহে লাহে। তথাপি মোৰ ইগ' কমা নাছিল। মই সদায় এলাৰ্ম লগাই থওঁ, তেতিয়া অফিচ সময়মতে গৈ পাওঁগৈ। কিন্তু এদিনাখন এলাৰ্ম লগাবলৈ পাহৰি থাকিলোঁ। প্ৰায় 9 বাজিবৰ হৈছিল। তাই মোৰ অফিচলৈ দেৰি হয় বুলি ভাবিয়েই মোৰ ওচৰলৈ আহি হাত এটাত ধৰি জোকাৰি জোকাৰি জগাইছিল। তাই মোক স্পৰ্শ কৰা দেখি খঙত একো নাই হৈ তাইক বহুত গালি পাৰিব ধৰিলোঁ। মোক চুবলৈ সাহস ক'ত পালি বুলি তাইক হাত এখনত ধৰি ৰুমৰ পৰা গতিয়াই বাহিৰ কৰি দিওঁ। ইমানেই খং উঠিছিল যে মই অফিচ নাযাওঁ বুলি 10 বজালৈকে শুই আছিলোঁ। শুই আমনি লগাত উঠি আহোঁ। আজি আনদিনাৰ দৰে মোৰ প্ৰিয় কাপোৰ তাই উলিয়াই থোৱা নাই। ঘৰখনো চিজিল কৰা নাই।
আনদিনাৰ দৰে পাকঘৰৰ পৰা খোৱা বস্তু বনোৱাৰ কোনো সুগন্ধি মোৰ নাকত লগা নাই। মই বাৰু তাইক অলপ বেছিকৈ বেয়া ব্যৱহাৰ কৰিলোঁ নেকি? এইবাবেই চোফা চকীখনতে বহি পৰিলোঁ। কিবা এটা যেন অজান আশংকাত মনটো ভয় ভয় লাগিছে। ঘৰটোও খালী খালী লাগিছে। মই বহাৰ পৰা উঠি ঘৰটোৰ চাৰিওফালে চকু ফুৰালোঁ। নাই, ক'তো নাই দেখোন। এটা এটা কৰি প্ৰতিটো ৰুমতেই চালোঁ। নাই দেখোন তাইক সদায় কৰি অহা বেয়া ব্যৱহাৰবোৰ এটা এটা কৰি মোৰ মনত পৰিব ধৰিলে। মোৰ বুকুৰ ভিতৰখন একদম সুদা সুদা লাগিছিল। এসময়ত চোফাখনত বহি পৰিলোঁ। তাই মোক ধৰা আলপৈচান মিঠা হাঁহি মাৰি মই গালি পৰা সময়ত তাই মৌন হৈ শুনি থকা তাইৰ মুখখনে মোক বৰকৈ আমনি কৰিব ধৰিলে। তেনেতে মোৰ প্ৰেমিকা ৰজিৰ ফোন আহিল। তাই ক'ৰবাত ফুৰিবলৈ যায়, টকা অলপ লাগে। মই তাইক একো নকৈ ফোনটো কাটি দিওঁ। মোৰ মনত প্ৰশ্ন জাগিব ধৰে, ৰজিৰ বাবে মই কেৱল টকা ঘটা মেচিন। মোৰ আৱেগ অনুভৱ এইবোৰৰ একো মূল্য নাই। মোক বাৰু তাই কবিতাই মোক ধৰা আলপৈচান ইমান যতন আদৰ কৰিবনে? তাইৰ কথাই প্ৰতি অভিমান অসন্তোষ ভাঙি ভাঙি কেতিয়াবা মোৰ ভীষণ খং উঠে। আনফালে কবিতা তাই সম্পূৰ্ণ বিপৰীত। যিমানেই সময় বাগৰি গৈছে কবিতাক হেৰুৱাৰ যন্ত্ৰণাত মোৰ হৃদয় ভাৰাক্ৰান্ত হৈ পৰিছে। নাই, কবিতাতকৈ ভাল জীৱনসংগী মই আৰু ক'তো নাপাওঁ। তাইৰ অভাৱে মোক জুৰুলা কৰি পেলাইছিল। তেনেতে আইতাৰ ফোন আহিল। 2 দিন পিছত তেওঁ ঘৰলৈ আহিব। মই বৰ চিন্তাত পৰি গ'লোঁ। আইতাই বহুত ভাবি চিন্তিয়ে মোক কবিতাৰ লগত বিয়া কৰাই দিছিল, যাতে মোৰ পাপাৰ দৰে জীৱন নহওক। আইতা আহি যদি তাইক ঘৰত নাপায় মোক কি বুলি ভাবিব? আইতাই ভবাতকৈও মই নিজেই তাইৰ অভাৱত কিবা হৈ পৰিছোঁ। মই বুজি পাইছিলোঁ যে তাইতকৈ ভাল পত্নী মই আৰু কেতিয়াও নাপাওঁ। মই ৰেল ষ্টেচনৰ ফালে তীব্ৰ বেগেৰে গাড়ী চলাই দিওঁ। কিজানি তাই গুচি গ'ল। তাইক উভতাই অনাৰ প্ৰবল হেঁপাহে মোক সাহস দিছিল। ষ্টেচন গৈ পালোগৈ, কিন্তু মই গৈ পোৱালৈ ৰেলখন ইতিমধ্যে এৰিছে। মোৰ সৰ্বশৰীৰত শক্তি নোহোৱাৰ দৰে লাগিছিল। দুগালেদি ধাৰাসাৰ চকুলো বৰষিবলৈ ধৰিলে। মই বেঞ্চ এখনত বহি পৰিলোঁ। কেনেকৈ বাৰু তাই মোক এৰি গুচি যাব পাৰে? অভ্যাসলৈ পৰিণত হৈ পৰিছিল তাই মোৰ। ইমান সৰু কথাটোতে তাই মোক এৰি যাব পাৰেনে? ইত্যাদি বহু কথাই মোৰ মনলৈ আহি মোক জুৰুলা কৰি পেলাইছিল। মই নিৰাশ মন এটা লৈ ঘৰলৈ ঘূৰি আহিলোঁ। ঘৰলৈ আহি মূৰত হাত দুটা দি চকীখনত শৰীৰটো এৰি দিলোঁ। তেনেতে কাৰোবাৰ ভৰিৰ শব্দ শুনিবলৈ পালোঁ। ডিঙিটো ঘূৰাই শব্দ অহাৰ ফালে চাওঁ, কবিতা ৰৈ আছে। মোৰ শৰীৰত বিজুলী বেগেৰে তেজ চলাচল কৰিবলৈ ধৰিলে তাইক দেখি। ক'ব নোৱাৰাকৈয়ে চকুলো বাগৰি আহিল। উধাটো খাই গৈ মই তাইৰ একদম কাষত ৰলোগৈ। তাইক দুবাহুত ধৰি জোকাৰি পেলালোঁ। তুমি ক'লৈ গুচি গৈছিলা কবিতা? মই তোমাক পাগলৰ দৰে গোটেই দিনটো বিচাৰি ফুৰিছিলোঁ। তুমি জানানে? তাই লাহেকৈ ক'লে, কিয়? আপোনাৰ কাজিয়া কৰিব হ'ল নেকি? মই এইবাৰ নিজকে ধৰি ৰাখিব নোৱাৰিলোঁ। মই বুজি পাইছিলোঁ মোৰ ব্যৱহাৰত যে তাই বহুত কষ্ট পাইছিল। তাইক সাৱটি ধৰি হুক হুকাই কান্দি পেলালোঁ। তাইৰ অবিহনে যে মই জীয়াই থাকিব নোৱাৰিম তাইক ক'লোঁ। তাই ক'লে, মই জানিছিলোঁ আপুনি মোৰ প্ৰেমত পৰিছে। ৰাতিপুৱা আপুনি কৰা ব্যৱহাৰত মই সঁচাকৈ বহুত দুখ পাইছিলোঁ। কান্দি কান্দি নদীখনৰ পাৰতে বহি আছিলোঁ। তেনেতে আইতাৰ ফোন আহিল। তেখেত 2 দিন পিছত আহিব। আহি পাই মোক নেদেখিলে আপোনাক কি বুলি ভাবিব? বহুত ভাল পায় আপোনাক আইতাই, সেইবাবেহে ঘৰলৈ ঘূৰি আহিলোঁ। তুমি মোৰ কথা ইমান চিন্তা কৰা? তাই লাহেকৈ মূৰ দুপিয়ালে আৰু ক'লে, ভাল পোৱা মানুহজনৰ কাৰণে চিন্তা হয়েই আৰু। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে শেৱালিতকৈ আৰু ভাল জীৱনসংগী মই আৰু ক'তো নাপাওঁ। আইতাই এতিয়া মোৰ ল'ৰাটোৰ লগত খেলি সময় পাৰ কৰে। মই আৰু আগৰ দৰে লগৰ বন্ধুবৰ্গৰ সংগত নাযাওঁ। ৰজি মোৰ পৰা আঁতৰি গ'ল নিজেই। পইচা পাতি নিদিয়া হ'লোঁ যে। তাই মোৰ মাৰ দৰেই আছিল, টকা পাগল। ভগৱানে যি কৰে ভালেই কৰে, আমি বুজাতহে দেৰি হয়। কবিতাই চহৰৰ হাল জাল এতিয়া ধুনীয়াকৈ বুজি পালে। খুব ধুনীয়াকৈ সংসাৰখন চলাই নিছে। মই সঁচাকৈয়ে বহুত সৌভাগ্যৱান কবিতাক পত্নীৰূপে পায়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন কাহিনী লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।